প্ৰথমে আপোনালোকক স্বাগতম জনাইছো আসাম টেকনিক্যাল নামৰ এই চেনেলটিলৈ। আজি আমি আপোনালোকক কম MX প্লেয়াৰ বেটা বিষয়ে। এই MX প্লেয়াৰ বেটা এই এপছটি আপোনালোকৰ মোবাইলত যদি আছে তেতিয়াহলে আপোনালোকে ইয়াৰ ফিউচাৰত যি নেকি ব্ৰাউজিং হেয়াৰ বিষয়ে জানেনে? সকলো কথা আমি আপোনালোকক বিৱৰি কম। এই ভিডিঅটো আপোনালোকে একেবাৰে শেষলৈকে চালে সকলো কথা জানিবলৈ সক্ষম হ'ব। আৰু ইয়াতে কওঁ আপোনালোকে যদি আমাৰ এই নতুন চেনেলটি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে তলতে থকা সাবস্ক্ৰাইব অপচনটি প্ৰেছ কৰি আপোনালোকে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব পাৰিব আৰু বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন আজি আমি এই ভিডিঅটি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে আমি ওপেন কৰিম MX প্লেয়াৰ। MX প্লেয়াৰ ওপেন কৰাৰ পিছত আপোনালোকৰ এনে ধৰণে আহি যাব। অহাৰ পাছত আপোনালোকে দেখিছে যি নেকি আগতে MX প্লেয়াৰ আপোনালোকৰ মোবাইলত আছে সেই MX প্লেয়াৰ আগতে এনে ধৰণে ভিডিঅ' শ্ব' কৰিছিল আৰু এতিয়া এইটো হৈছে MX প্লেয়াৰ বিটা। আপোনালোকে এই সফটৱেৰটো যদি এতিয়াও আপডেট কৰা নাই তেতিয়াহলে আপোনালোকে প্লে ষ্টৰত গৈ এই MX প্লেয়াৰ বিটা বুলি সাৰ্চ কৰি আপোনালোকে এই এপছটি আপডেট কৰি ল'ব। আপডেট কৰাৰ পাছত আপোনালোকে দেখিছে মোৰ ইয়াত এন্ড্ৰইড ইয়াত মোৰ সকলো মোৰ যিমান ভিডিঅ' আছে সকলো ভিডিঅ' ইয়াত শ্ব' কৰিছে। শ্ব' কৰাৰ পাছত আপোনালোকে দেখিছে তললৈ লোকেল আৰু অনলাইন এই অপচনটি আপোনালোকৰ মোবাইলত যদি নাই তেতিয়াহলে আপোনালোকে আপডেট কৰি ল'ব। আপডেট কৰাৰ পাছত অনলাইন অপচনটি আহি যাব। এই অনলাইন অপচনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে ইয়াত লাষ্ট মুভি আপডেট যি নেকি মিলিয়ন ভিউ এইবিলাক ভিডিঅ' হৈছে ভাইৰেল ভিডিঅ' যি নেকি পপুলাৰ নেটত আগৰ পৰাই সেইবিলাক ভিডিঅ' ইয়াত শ্ব' কৰে। আপোনালোকে মুভি হওক চিনেমা হওক যিকোনো সং হওক আপোনালোকে ইয়াত চাব পাৰিব। এইটো নতুন ফিউচাৰ MX প্লেয়াৰ আৰু ইয়াত আছে ব্ৰিং। ইয়াত আপোনালোকে ক্লিক কৰি যি নেকি প্ৰেংক ভিডিঅ' আছে ফানি সেইবিলাক ভিডিঅ' আপোনালোকে চাব পাৰিব। আৰু মছালা ইয়াত মছালা ভিডিঅ' আছে ধৰক এতিয়া হানি সিঙৰ নতুন ভিডিঅ' এইবিলাক ক'ব পাৰি। এনে ধৰণৰ ভিডিঅ' আপোনালোকে ইয়াত পাই যাব। আৰু ব্ৰিজাৰ্ণ ইয়াতো পাই যাব আপোনালোকে যি নেকি ইয়াত ভাইৰেল ভিডিঅ' আপোনালোকে দেখিছে ইয়াত 57 মিলিয়ন ভিউজ ইয়াত দেখিছে 47 মিলিয়ন ভিউজ সকলো ভিডিঅ' আপোনালোকে ইয়াত পাই যাব। আপোনালোকে এই যি নেকি MX প্লেয়াৰ বিটা এই সফটৱেৰটি ইনষ্টল কৰি লৈ যাতে ভাল ফিউচাৰ আপোনালোকৰ বাবে আপোনালোকে নেটত ব্ৰাউজ নকৰাকৈ আমি ইয়াতে সকলো ভিডিঅ' আমি চাব পাৰিম। আগন্তুক সময়ত আমি এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকক পুনৰ লগ পোৱা আশাৰে আজিলৈ ইমানতে আমাৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।